নমস্কাৰ, মই আজি আছোঁ উত্তৰ গুৱাহাটী অঞ্চলত। উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰৰ বালিচৰত হনুমান জয়ন্তী উপলক্ষে হনুমান জয়ন্তী পালন কৰিবলৈ এক বিশাল আয়োজন কৰা হৈছে, য'ত প্ৰায় 20,000 পৰা 25,000 ভক্তই প্ৰায় 2.5 লাখ বাৰ হনুমান চালিচা পাঠ কৰিব। গতিকে এই আয়োজনটো কেনেকুৱা হৈছে তাকে আপোনালোক দেখাবলৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। সোঁহাতে ইয়াতে জোতা ৰখা ঠাই আৰু এইসমূহ ষ্টল আছে, যিবোৰ বৰ্তমানলৈকে কমপ্লিট হৈ উঠা নাই। এইবোৰ হনুমান জয়ন্তীৰ দিনা কমপ্লিট হৈ উঠিব আৰু ইয়াতে বোধহয় ইয়াতে ষ্টল কিছুমান বহাব। ইয়াতে সোমাই প্ৰথম এইটো হ'ল ধূপ চাকি জ্বলোৱা ঠাই, য'ত আপোনালোকে সোমোৱাৰ লগে লগে দেখা পাব। আৰু ইয়াতে কিছুমান ফলকো দিয়া হৈছে, য'ত শ্ৰী শ্ৰী হনুমান যজ্ঞৰ যিসমূহ ফল আছে সেই ফলসমূহ ইয়াতে লিখা আছে। তাৰ পাছতে তাৰ ওচৰতে আছে এই যি হনুমান জয়ন্তী মহোৎসৱ তেওঁলোকে পাতিছে, এই হনুমান জয়ন্তী পতাৰ কি উদ্দেশ্য আছে সেই উদ্দেশ্যসমূহ ইয়াতে দেখুওৱা গৈছে। ইয়াতে 9খন ফলক আছে আৰু 9খন ফলকতে যি 9টা উদ্দেশ্য সেই উদ্দেশ্যসমূহ ইয়াতে ব্যাখ্যা কৰা হৈছে। আৰু তাৰ ওচৰতে আছে এইটো হিৰণ্যগৰ্ভ যজ্ঞশালা, আৰু এই যজ্ঞশালাতেই আজিৰ পৰা প্ৰায় 2 দিন ধৰি ইয়াত সকলো ধৰণৰ যজ্ঞসমূহ কৰা হৈ আছে। আৰু ইয়াতে ফলকতো লিখা আছে, যি আমি হোম যজ্ঞ কৰোঁ সেই হোম যজ্ঞ কৰাৰ ফলত কি আমি ফল পাওঁ সেইসমূহ সকলো ইয়াতে লিখি ফলকৰ সহায়ত বুজাই দিছে। সেইখন হৈছে উত্তৰ গুৱাহাটীৰ মাজত নতুনকৈ নিৰ্মাণ কৰা ব্ৰিজখন, কুমাৰ ভাস্কৰ বৰ্মা সেতু। আৰু এইফালে এইটো হৈছে উমানন্দ মন্দিৰ, আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ ঠিক পাৰতেই এনেদৰে হনুমান জয়ন্তী এক বিশাল আয়োজন কৰা হৈছে। আৰু এইটো হ'ল মেইন পেণ্ডেল, আৰু এই পেণ্ডেলটোৰ ভিতৰতে প্ৰায় 20,000 পৰা 25,000 ভক্তই একেলগে হনুমান চালিচা পাঠ কৰিব। আৰু এই পেণ্ডেলটো ইমানেই ডাঙৰ যে ইয়াৰ পিছফালৰ পৰা আগত যিটো ষ্টেজ আছে সেই ষ্টেজটো দেখা নাপায়। গতিকে 20,000 পৰা 25,000 ভক্ত ইয়াতে ধুনীয়াকৈ বহি হনুমান চালিচা পাঠ কৰিব। এইখন হৈছে মেইন ষ্টেজখন, আৰু এই ষ্টেজখনতে স্বামীজী বহিব, আৰু স্বামীজীয়ে ইয়াৰ পৰাই হনুমান চালিচা পাঠ কৰিব, আৰু তেওঁৰ লগে লগে যিসমূহ ভক্ত আহিব সেই ভক্তসকলেও হনুমান চালিচা পাঠ কৰিব। মই এতিয়া একদম ফ্ৰণ্টত আছোঁ, ফ্ৰণ্টৰ পৰা শেষলৈকে আকৌ
দেখা নাপায় ইমান ডাঙৰ পেণ্ডেল দিছে আৰু ইয়াতেই 20,000 পৰা 25,000 ভক্তই একেলগে প্ৰায় 2.5 লাখ বাৰ হনুমান চালিচা পাঠ কৰিব।